নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো আজি আমি যাম বুলি ভাবিছোঁ বাসুদেৱ থানলৈ, যিহেতু গোগামুখৰ পৰা বাসুদেৱ থান বৰ বেছি দূৰ নহয়। সেইটো কাৰণে বুলি নহয়, বাসুদেৱ থানত আমি এভাগ শৰাই আগবঢ়াবলৈ বাকী আছে। তো সেৱা এভাগ আগবঢ়াবলৈ আজি যাম বুলি ভাবিছোঁ আৰু সকলোৰে মংগলৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। সকলোৰে ভালে থাকক, সকলোৱে ভাল থাকক। আৰু আজি আপোনালোককো লৈ যাওঁ ব'লক। ৰাস্তাটো হয়তো বহুতে জানে আৰু হয়তো বহুতে নাজানে। তো ৰাস্তাটো আমি কোনপিনে আহিছোঁ, কেনেকৈ আহিছোঁ, তো সকলোবোৰ দেখাম। যিহেতু আমাৰ ব্যক্তিগত 4চকীয়া বাহন নাই, তো আমাৰ ঘৰত 3চকীয়া বাহন এখন আছে, ইলেক্ট্ৰিক ৰিক্সা। তো সেইখন লৈ গোগামুখৰ পৰা বাসুদেৱ থানলৈ যাম। আৰু মোৰ বাইকখনত হয়তো মই লৈ যাম, নহ'লে ভাইটিয়ে লৈ যাব। তো গাড়ীখন দুটা ভিতৰত এটা চলাম, বাইকখনত এটাই যাম। তো আজিৰ ভিডিঅ'টো আমি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। ব'লক আজি যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া আমি পালোহি লটাক। গোগামুখ পাৰ হৈ লটাক পায় আৰু লটাকত ৰখিছোঁ এটা কাৰণে, আমাৰ পৰিয়ালৰ ল'ৰা এজন আহি আছে। তো সিও যাব লগত, তাকো লগত লৈ পালোহি বৰদৈ। তো বৰদৈ এইখন চাইনবোৰ্ডখন দেখাইছোঁ। চাইনবোৰ্ডখন আপোনাৰ বাসুদেৱ থানত এইপিনে যায়। তো চাই থাকক, দেখাই যাওঁ সকলোবোৰ। তো এতিয়া মটৰচাইকেলখন মই লৈ গৈ আছোঁ, মই চলাই আছোঁ আৰু টমটমখন ভাইটিয়ে চলাই আছে। তো প্ৰথমতে আহোঁতে মই চলাই আহিছিলোঁ, তাৰপিছত মটৰচাইকেলখন মই লৈ পিনে তাক টমটমখন চলাব দিলোঁ। যিহেতু টমটমত বহুত লাহে লাহে আহিব লাগে আৰু মোৰ বহি বহি চলাই আমনিও লাগিছিলে। তো এয়া হ'ল আমাৰ ঘৰৰ সদস্যবোৰ, মা দেউতা আৰু আইতা দুজনী। তো ব'লক এনেকৈ গৈ আছোঁ। আমাৰ ইয়াত বুলি ক'ব গ'লে আমাৰ এইডোখৰ জেগা বহুত বেছি ধুনীয়া হয়। আৰু কেলে ধুনীয়া মানে আপোনাৰ চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া, চাৰিওফালে এতিয়া আমি আহি পালোঁ হৰিয়নি পালোহি। হৰিয়নি জেগাখিনি আপোনালোকক দেখাইছোঁ। এইখিনি পোৱাৰ পিছত মই যিহেতু টমটম চলাই আহিছিলোঁ, তো এতিয়া বাইকত আহিছোঁ, ভাইটিক গাড়ীখন চলাব দিছোঁ। তো ব'লক এনেকৈ, আৰু বেছি দূৰ নাই, হয়তো পামগৈ আৰু। তো ব'লক। হৰিয়নি পাৰ হৈ এডোখৰ কি জেগা বুলি কয় ময়ো ভালকৈ নাজানো, যিহেতু ইমানকৈ অহা যোৱা নহয় এইটো চাইডে। তো নাম নাজানো, কিন্তু ৰাস্তাটো এনেকৈ আৰু বাসুদেৱলৈ এইপিনে যায় বুলি, এইটো ৰাস্তাইদি যায় বুলি গম পাওঁ। তো ব'লক ৰাস্তাই গৈ থাকোঁ আৰু আপোনালোকে চাৰিওপাশটো ভালকৈ চাই আহক, ইমান বেছি ধুনীয়া হয়। আমি এতিয়া আহিছোঁ এটা গাঁৱৰ ৰাস্তাদি, যোনটো বাসুদেৱলৈ যোৱা ৰাস্তা হয়। সেই ৰাস্তাটো আপোনাৰ অলপ বনাই আছে, মেৰামতি কৰি আছে। তো ৰাস্তাটো ইমান এটা ভাল নহয় যাবলৈ। তো আমি ইয়াত সোমাই আহিছোঁ। আমি যাম এতিয়া বেবেজীয়া তিনিআলি হৈ বাসুদেৱ। তো ব'লক। তো ফাইনেলি আমি আহি পালোহি শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ। তো আপোনালোকে দেখিছে, বহু লোকে হয়তো আহিছেও। তো গেটখন এইখন মুখ্য মানে প্ৰথম গেটখন। তো এইখন গেট পাৰ হৈ আৰু এখন গেট আছে, তো তাৰ পিছত আছে বাসুদেৱ থান। তো ব'লক, যিহেতু পালোহি ভিতৰলৈ সোমাই যাওঁ, ব'লক। আহি পাই দেখিলোঁ প্ৰথমতে আমাৰ আইগৰাকীৰ ওচৰত এজনী ছাগলী ওচৰলৈ চাপি আহিছে, কিবা খাব দিব বুলি। আমি বোলো ভিতৰত সোমাই আহোঁ, তাৰ ভিতৰত কিবা এটা দি যাম। যিহেতু ছাগলীৰ ওপৰত মোৰ ইণ্টাৰেষ্টটো আগৰ পৰাই বেছি। তো এইখন হ'ল ছেকেণ্ড গেটখন, হাতী দুটাই এনেকৈ বহি আছে, আদৰণি গেট। ইয়াত গাড়ীবোৰো ৰখা পাৰ্কিং জেগাটো আপোনাৰ ছাইডত আছে। ইয়াত আহি প্ৰথমতে আহি পিনে মোৰ মন কৰা বস্তুটো হ'ল ইয়াৰ চাৰিওপাশৰ গছ গছনি, আৰু ইয়াত বহুত বেছি চৰাই বাঁহ আছে, আৰু চৰাই বহুত বেছি আছে। আপোনাৰ সাধাৰণতে আপোনাৰ এনেকুৱা চৰাই থকা গছ আৰু এনেকুৱা ইমান বেছি চৰাই বাঁহ আছে নহয়, আপোনালোকে নিশ্চয় আহিলে এপাক ভালকৈ মন কৰিব। তো এইবিলাক চৰাইবোৰ চাই, সিহঁতৰ বাঁহবোৰ চাই মনটো বহুত বেছি ভাল লাগে। এজোপা গছতে বহুত বেছিকৈ আছে। তো প্ৰথমতে আহিলে মই এইখিনিয়ে মন কৰোঁ যে গছখিনিত চৰাইখিনি আছে নাই। ব'লক ভিতৰলৈ সোমাই যাওঁ। মানুহ ইমান দেখা নাই দেখোন।
দেওবাৰ দিন মানুহবোৰ বেছি হ'ব লাগে দেওবাৰ দিনা, আৰু বহুতে কয় দেওবাৰ দিনা মানুহবিলাক বহুত বেছি হয়। ভিতৰলৈ অলপ আছে চাগে, ভিতৰত চালেহে গম পাম। তো ভিতৰলৈ এনেকৈ সোমাই আহিব পাৰি, আৰু সোমাই আহি পিনে আপোনাৰ বাওঁ চাইডে আছে ভৰি ধোৱা টেপ। ভৰি হাত ধুব আপুনি আহি পিনে প্ৰথমতে ভৰি হাত ধুই পিনে ভিতৰলৈ সোমাব লাগে। এইটো হ'ল টেপটো। মা দেউতাহঁতে ভৰি হাত ধুই আছে, তো ময়ো ধুই লওঁ বলক। তো এতিয়া কাম হ'ল আমাৰ শৰাইখন সজোৱা। শৰাইখনত কি কি আনিছে মায়ে মই গমেই নাপাওঁ। তো চাওক বুট মগু কল চল ফল অলপ আনিছে চাগে। তো এইখিনি শৰাই, তাৰপিছত গামোচা এখন দিছে, গামোচাখনো গাত লৈ লওঁ। যিহেতু সেৱা কৰোঁতে গামোচা আপোনাৰ নিশ্চয় থাকিব লাগে। আমিও ধুতি পিন্ধি আহিব লাগিছিলে, কিন্তু ভুল হ'ল, ধুতি পিন্ধি আহিব নোৱাৰিলোঁ। তো এনেকৈ লং পেণ্ট পিন্ধি গামোচাখন লৈ পিনে শৰাইভাগ আগবঢ়াই থৈ আহোঁ, চাকি এগছ জ্বলাই আহোঁ ব'লক। ভগৱানৰ আসনখন আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু উপায় নাই। তাত আপোনাৰ ফটো আৰু ভিডিঅ'গ্ৰাফটো বন্ধ হয়, কোনো কৰিব নিদিয়ে, ফটো আৰু ভিডিঅ' তুলিব নিদিয়ে। তো দেখাব নোৱাৰিলোঁ। এনেকৈ সেৱাভাগ জনাই আহিলোঁ শৰাইখন দি। তো মা ভাইটি আৰু জেঠাই ল'ৰা ভাইটি, দেউতা মা দেউতা আৰু আইতা দুজনে। শৰাইভাগ আগবঢ়াই হ'ল যেতিয়া প্ৰসাদ দিছে, প্ৰসাদ আমি বহি পিনে আমি ইয়াতো কেইটামান খাই যাম। এতিয়া বোলে গোটেইখিনিয়ে লগে ভাগে একপি ফটো উঠোঁ, পিছলৈ কেতিয়াবা চাব পৰাকৈ ফটো একপি উঠোঁ বুলি আমি গোটেইখিনি গৈ আছোঁ। তো এই ষ্টেপটোতে ফটো মাৰিলে ভাল হ'ব, আপোনাৰ ওপৰ চাপ হ'ব, গোটেইখিনি মানুহ উঠিব ভালকৈ। তো বলক ফটো কপি মাৰি লওঁ। মানুহৰ সমাগমবোৰ অলপ ভিতৰলৈ বেছি, বাহিৰলৈ অলপ কম। সেৱা জনোৱা জেগাটোত আপোনাৰ মানুহ বেছিকৈ আছে, বহুত বেছি। তাত লাইন পাতি পিনি সেৱা জনাবলগীয়া হৈছে। তো ইয়াত আমি মানুহ ইমান বেছি নাই। ফটো কপি কেনেকৈ মাৰিলে ভাল হ'ব? তহঁতি তেনেকৈ ওপৰতো চাওঁ, আৰু মাহঁতৰ চলৰ ষ্টেপটো দে। ফটো চটো মৰা হ'ল। তো এতিয়া বলক মানে আপোনাৰ ইয়াত দেখোন ইয়াতে বহিলেহে প্ৰসাদ কেইটামান খাই যাওঁ বুলি। প্ৰসাদ কেইটামানকে খাই লওঁ, যিটো ৰাতিপুৱাৰ পৰা একো খোৱাই নাই, ভোকো লাগিছে। দেখিছেনে ৰাজহাঁহ, মানে ৰজাহাঁহ আছে। সিহঁতকো প্ৰসাদ কেইটামান দিলে হয়, খাব। প্ৰসাদ কেইটামান সিহঁতকো দি দিওঁ। ভগৱানৰ প্ৰসাদ চবেই খাব লাগে। তো সিহঁতকো কেইটামান দি দিছোঁ, সিহঁতিও খাওক কেইটামান। ওলাই আহোঁতে দেখিলোঁ আমাৰ আছাম হিলগটৰ এই ছাগলীজনী ইমান বেছি শকত আপত আৰু ইমান ধুনীয়া ওখ পাখ। তো এনেকুৱা ছাগলী কিছুমান আছে আমাৰ নিজৰ ঠাইত, যোনবোৰ আমি এখন ফাৰ্ম খুলিব হ'লে বহুত বেছি দৰকাৰ। এনেকুৱা ছাগলীৰ দৰকাৰে বেছি। বাকৰৰ ফেনৰ ফ্ৰণ্টত আপোনাৰ কেইখনমান দোকান আছে, এটা মাৰ্কেট আছে। তাত আপোনাৰ মণিহাৰী ধৰি সকলো মানে প্ৰায় বহুত ধৰণৰ বস্তু পোৱা যায়, শাক পাচলিৰ পৰা ধৰি। তো ইয়াতে মা ৰখিলে, এডাল চেইনডাল এনেকুৱা ভাইটি বোলে আঙুঠি লয়, মায়ে বোলে চেইনডাল লয়। তো ইয়াৰ পৰা কিবা এটা লৈ যাওঁ নিচানি হিচাপে, বাসুদেৱ থানৰ পৰা আনিছোঁ বুলি মনত থকাকৈ। দিয়ে নহ'লে নালাগে, পিছত আহিলে ল'ম আকৌ আজি নহয়। আৰু শৰাই আগবঢ়ালোঁ।
এতিয়া আপোনাৰ ভিডিঅ'ৰ বুলি ক'লে ভিতৰত সোমোৱাৰ পিছত তাত ফটো আৰু ভিডিঅ'গ্ৰাফটো বন্ধ হয়, ভিডিঅ' কৰিব নোৱাৰি। তো সেইটো কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। যিমান পাৰোঁ হয়তো ওচৰে পাঁজৰে যিমান বেছি দেখাইছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। তো এতিয়া সময় হৈছে ঘৰত যোৱা, তো ঘৰত যাব লৈছোঁ। পালোহি ঘৰত। বাসুদৈলৈ যোৱা আজি ৰাস্তাটো আৰু বাসুদৈৰ থানখন আপোনালোকক ওচৰে পাঁজৰে যিমান পাৰিছোঁ দেখালোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব। যিহেতু আপোনালোকে জানে যে চেনেলটো নতুন হয়, নতুনকৈ খুলিছোঁ, ভিডিঅ'ৰ বিষয়ে ইমান বেছি কেনেকৈ ভালকৈ বনাব লাগে ইমান বিশেষ নাজানো। তো লাইক, ছাবস্ক্ৰাইব আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।